हेलो एवरीवन गुड मर्निंग आशा करूँ সকলোৱে ভালে আছে আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ বেকগ্ৰাউণ্ডটো দেখি গম পাইছে এনেকুৱা জংঘল ঠাই দেখিছে আৰু পিছফালে এটা আছে ধুনীয়া ৰাস্তা। বাকী যিয়ে নহওক আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে বিয়াৰ ভিডিঅ' দি আছিলোঁ মই। আজি হৈছে মানে আঠমঙলা আৰু দৰা কইনা আজি ঘৰলৈ যাব আঠমঙলা কইনা ঘৰলৈ। চ' সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু তেওঁলোকেও আহি পালে ৰখি ৰখি আমনি লাগি গৈছিলে মানে মোৰ। আহি পালোঁ মানে আমাৰ ওৰাং টাউনখনত আৰু যিহেতু আজি দৰা কইনাৰ প্ৰথম একেলগে আঠমঙলালৈ যোৱাৰ কথা আৰু সেয়েহে বস্তু কিছুমান ল'লোঁ। বৌৰ লগত একেলগে এনেকৈ ফ্ৰক কেইটামান চালোঁ, ফ্ৰক কেইটা ভালে লাগিছিল আৰু এয়া বজাৰ কৰি মেলি আহি বহি লৈছোঁ। সিহঁতে পুৰা খায়ে আছে মানে আৰু বৰ হোৱাই নাই মানে বস্তু কিনা আৰু আমাৰ কমপ্লিট হৈ গ'ল। আৰু কৃষ্ণাবাবু দেখাই দিয়া আমাক এখন নেদেখালে কি হ'ব না। আমি কিন্তু গাড়ীত যিকেইজন বহি আছোঁ সেইকেইজনে আঠমঙলালৈ বুলি ওলাইছোঁ দেই, বেছিকৈ মানে যোৱা নাই। আৰু এয়া আহি পালোঁ বৌহঁতৰ ঘৰলৈ। বৌৰ চাগৈ কিমান ভাল লাগিছে আজি এনেকৈ নতুন প্ৰথম দাদাৰ লগত ঘৰলৈ গৈছে আৰু এয়া ভিতৰলৈ বহিব দিছে। বহি লৈছোঁ ধুনীয়াকৈ চোফাত। কেমেৰাটো ওলাইছিলোঁ অলপ ভিডিঅ' কৰিম বুলি, যিহেতু এয়া বৌহঁতৰ পৰিয়ালৰ মানুহ আৰু মানুহখিনি চাই থাকে বুলি লাজো লাগে দিয়াচোন। আৰু এয়া আমি নিয়া মিঠাইবোৰ দিলোঁ। বাবলুদাই হাঁহি আছে আৰু এয়া আমাক চাহ খাবলৈ দিলে। চাহ খালোঁ, শেষে হ'ব হ'ল চাহ খাই। ভিডিঅ'টো কিন্তু লেটকৈ কৰা হৈছে। গোটেইকেইজনৰ এনেকৈ চাহ তাহ খোৱা হ'ল। ৰুম এটাত গোটেইকেইজনে বহি লৈছোঁ আৰু হাঁহি আছোঁ। ইমান কম মানুহ আহিছে যে সুবিধাই হোৱা নাই মানে একেজনে শুই আছোঁ, বৰিঙে লাগিছে। আমি কৈ আছিলোঁ যে বৰিং লাগি গৈছে, বেছিকৈ মানুহ লৈ আহিব লাগিছিলে বুলি। দৰা কইনাই চিৰা দৈ খাই আছে আৰু আমাৰ ভাত খাবলৈও সময় হৈ গ'ল। ভাত খাই আছোঁ। আঠমঙলাৰ পৰা 8টা চব্জি চাই লওক, 8টা চব্জি আছে। আৰু এইফালে চাই দিয়া গুগু খাইছা, বৌ এইফালে চাই দিয়া বাবলুদা এটা বেছি হৈ গ'ল। ভাত চাত খাই অলপ ধুনীয়াকৈ বহি লৈছোঁ। দৰা কইনাৰ কিন্তু খোৱা হোৱাই নাই। আছে মছলা পাণ তামোল আৰু এইফালে অলপ ওলাই আহিলোঁ বাৰীফালে। লেচু গছ মানে বাৰীখনত বহুত বস্তু আছে, তাকে দেখাওঁ বুলি ভাবিলোঁ অলপমান। আৰু এয়া পুখুৰী, আজি মানে আমাক এইটো পুখুৰীৰে মাছ খোৱালে দেই। পিছফালে মানে পূৰা পথাৰ আৰু এয়া পূৰা জাতিলাও লাগি আছে চাঙত। আকৌ দেখাই আছোঁ দেই। ৰঙালাও খেতি কৰিছে এইফালে, তাত লেচেৰা। পথাৰৰ পৰা আহি লৈ চোতালত অলপ বহি লৈছোঁ। নতুন দৰা কইনাক চাবলৈ মানুহ আহিছে। এইবোৰ হৈছে বৌহঁতৰ গাঁৱৰ ছোৱালীবোৰ। তেওঁলোকে বোলে নতুন দৰাৰ পৰা কিবা বিচাৰে, চ' সেইকাৰণে আৰু এই আমাৰ ধুতি চোলা পিন্ধি দৰা ৰেডি পূৰা। সিহঁতক কিবা এটা দিলে আৰু সন্ধিয়া পৰিৱেশটো দেখাই আছোঁ দেই, চাব কেনেকুৱা ধৰণৰ মানে হৈছে। চাহ তাহ খাই আছে সকলোৱে আৰু তেওঁলোকৰ নিয়মবোৰ চাওঁতে চাওঁতে পূৰা সন্ধিয়া হৈ গ'ল দেখিছেনে। আৰু এয়া দৰাই দিয়া পইচাৰ পৰা সন্ধিয়া মানে গোটেইখিনিয়ে মিলিছিলোঁ একেলগে খানা বনাই খালে। আৰু এনেকৈ আমাৰ বহুত সন্ধিয়া হৈ গ'ল। সন্ধিয়া মানে কি আৰু ৰাতি 7টামান বাজিলে আৰু ঘৰলৈ বুলি ওলালোঁ। এনেকৈ আমিও ঘৰত আহি পালোঁ। বেছি দূৰ নহয় যিহেতু ওচৰতে, সেইকাৰণে সোনকালে আহি পালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত সকলোকে লগ পাই আছোঁ। এইটো মানে ৰিলচ আছিল মোৰ বাবুৰ লগত বনোৱা পথাৰত যাওঁতে। বাই বাই।